হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, এএছ টিচিং চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ওপৰত অতিকৈ গুৰুত্বপূৰ্ণ 25টা MCQ আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে অনুৰোধ জনোৱা হ'ল। গতিকে পলম নকৰি বলক আজিৰ এইটো ভিডিঅ' আমি আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যন হ'ল, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ NEC? NECৰ সম্পূৰ্ণ ৰূপ। এইটো কুৱেশ্যনৰ শুদ্ধ আনচাৰটো হ'ব নৰ্থ ইষ্টাৰ্ণ কাউন্সিল অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চল পৰিষদ। 2 নম্বৰ কুৱেশ্যন, উত্তৰ পূৰ্বাঞ্চল পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? হোৱাৰ ইজ দ্য হেড কোৱাৰ্টাৰ অফ নৰ্থ ইষ্ট কাউন্সিল? শুদ্ধ আনচাৰ হ'ব অপশ্যন নম্বৰ এ, শ্বিলং। কুৱেশ্যন নম্বৰ 3, উত্তৰ পূৰ্বাঞ্চল পৰিষদ গঠন হৈছিল। নৰ্থ ইষ্টাৰ্ণ কাউন্সিল NEC was formed in, এইটো কুৱেশ্যনৰ শুদ্ধ আনচাৰ হ'ব চি, 1971। কুৱেশ্যন নম্বৰ 4, which state in northeast India was formerly known as NEFA? উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্য পূৰ্বতে নেফা বুলি জনা গৈছিল? এইটো কুৱেশ্যনৰ শুদ্ধ আনচাৰ হ'ব অৰুণাচল প্ৰদেশ। কুৱেশ্যন নম্বৰ 5, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ নেফা? নেফাৰ সম্পূৰ্ণ ৰূপ কি? এনচাৰটো হ'ব নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি, উত্তৰ পূব সীমান্ত অঞ্চল। কুৱেশ্যন নম্বৰ 6, উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ৰাজ্য কোনখন? এইটো কুৱেশ্যনৰ শুদ্ধ আনচাৰ হ'ব চি, অৰুণাচল প্ৰদেশ। কুৱেশ্যন নম্বৰ 7, হুইচ ইজ দ্য স্মলেষ্ট ষ্টেট ইন দ্য নৰ্থ ইষ্ট? উত্তৰ পূৰ্বাঞ্চলৰ সৰু ৰাজ্য কোনখন? এইটো কুৱেশ্যনৰ শুদ্ধ আনচাৰ হ'ব ছিকিম। 8, উত্তৰ পূব অঞ্চলত সৰ্বোচ্চ জনসংখ্যাৰ ঘনত্ব কোনখন ৰাজ্যত? এইটো কুৱেশ্যনৰ শুদ্ধ আনচাৰ হ'ব অপশ্যন নম্বৰ ডি। কুৱেশ্যন নম্বৰ 9, উত্তৰ পূবৰ কোনখন ৰাজ্যত জনসংখ্যাৰ ঘনত্ব সৰ্বনিম্ন? শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ চি, অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 10, হুইচ ষ্টেট ইন দ্য নৰ্থ ইষ্ট হেজ দ্য হায়েষ্ট লিটাৰেচি ৰেট? উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক? এই কুৱেশ্যনৰ শুদ্ধ আনচাৰটো হ'ব মিজোৰাম। নম্বৰ 11, উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যৰ সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন? শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ চি, অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 12, ইন হুইচ ইয়াৰ ৱাজ দ্য মিজোৰাম একৰ্ড চাইন্ড? কোন চনত মিজোৰামৰ চুক্তি স্বাক্ষৰিত হৈছিল? এইটো কুৱেশ্যনৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, 1986। 1986 চনত মিজোৰাম চুক্তি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, কোন চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল? এইটো কুৱেশ্যনৰ শুদ্ধ আনচাৰটো হ'ব 1985। কুৱেশ্যন নম্বৰ 14, ভাৰতৰ কোনখন ৰাজ্যক দেশৰ প্ৰথমখন সম্পূৰ্ণ জৈৱিক ৰাজ্য হিচাপে ঘোষণা কৰা হৈছে? হুইচ ষ্টেট অফ ইণ্ডিয়া হেজ বিন ডিক্লেয়াৰ্ড এজ দ্য ফাৰ্ষ্ট ফুলি অৰ্গেনিক ষ্টেট অফ দ্য কাণ্ট্ৰি? শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, ছিকিম। কুৱেশ্যন নম্বৰ 15, উত্তৰ পূৰ্বাঞ্চলৰ কোনখন চহৰক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি জনা যায়? এইটো কুৱেশ্যনৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ বি, গুৱাহাটী। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 16, হুইচ অফ দ্য ফলোয়িং ষ্টেটছ ইজ ন'ন এজ পিচ গাৰ্ডেন অফ নৰ্থ ইষ্ট? নিম্নলিখিত কোনখন ৰাজ্যক উত্তৰ পূৰ্বাঞ্চলৰ শান্তিৰ বাগিচা বুলি জনা যায়? এইটো কুৱেশ্যনৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, মিজোৰাম।
মিজোরাম। নেক্সট কুৱেশ্যন নম্বৰ 17, লেংচিয়াং জলপ্ৰপাত কোনখন ৰাজ্যত অৱস্থিত? দ্য লেংচিয়াং ফলছ ইজ লোকেটেড ইন হুইচ ষ্টেট? এইটো কুৱেশ্যনৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, মেঘালয়। নেক্সট কুৱেশ্যন নম্বৰ 18, মিজোৰামৰ আটাইতকৈ দীঘল নদী কোনখন? শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, টলং। কুৱেশ্যন নম্বৰ 19, জল জীৱন অভিযানৰ অধীনত হৰ ঘৰ জলৰ 100% পৰিপূৰকতা লাভ কৰা ভাৰতৰ প্ৰথমখন উত্তৰ পূবৰ ৰাজ্যখন হ'ল? এইটো কুৱেশ্যনৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন নম্বৰ 20, যি সংবিধান সংশোধনীৰ দ্বাৰা ছিকিম ভাৰতৰ নতুন ৰাজ্য হ'ল, সেয়া হ'ল অপশ্যন নম্বৰ চি, 36 এমেণ্ডমেণ্ট 1975। 21, দ্য লোকটক লেক ইজ লোকেটেড ইন হুইচ ষ্টেট? লোকটক হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত? এইটো কুৱেশ্যনৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, মণিপুৰ। কুৱেশ্যন নম্বৰ 22, লেডিজ চিলিভাৰ অৰ্কিড তলৰ কোনটো ৰাজ্যৰ ৰাজ্যিক ফুল? এইটো কুৱেশ্যনৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, মেঘালয়। নেক্সট কুৱেশ্যন নম্বৰ 23, তলৰ কোনখন চহৰ নাগালেণ্ডৰ সৰ্ববৃহৎ চহৰ? এইটো কুৱেশ্যনৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, ডিমাপুৰ। কুৱেশ্যন নম্বৰ 23, তলৰ কোনখন চহৰ নাগালেণ্ডৰ সৰ্ববৃহৎ চহৰ? হুইচ ওৱান অফ দ্য ফ্লোয়িং চিটিজ ইজ দ্য লাৰ্জেষ্ট ইন নাগালেণ্ড? এইটো কুৱেশ্যনৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, ডিমাপুৰ। নেক্সট কুৱেশ্যন নম্বৰ 24, হাউ মেনি মেম্বাৰ্ছ আৰ দেয়াৰ ইন দ্য নৰ্থ ইষ্ট কাউন্সিল? উত্তৰ পূব পৰিষদত কিমান সদস্য আছে? এইটো কুৱেশ্যনৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, 8 মেম্বাৰ্ছ, 8টা সদস্য আছে। কুৱেশ্যন নম্বৰ 25, উত্তৰ পূৰ্বাঞ্চলৰ কোন ৰাজ্যক 7 ভনীৰ ভাই বুলি কোৱা হয়? এইটো কুৱেশ্যনৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, ছিকিম। আজিৰ ভিডিঅ'টো এইখিনি। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।